আজি বনাও হক জেলি কাস্টার্ড কাস্টার্ডটো সাধাৰণতে সকলোৱে বনায় আজি কাস্টার্ড ভিতৰত মই জেলি ব্যৱহাৰ কৰিছো কাৰণে তাক জেলি কাস্টার্ড বুলিয়ে কৈছো কাস্টার্ড বিট দেখিবলৈ যেনে ধৰণৰ ধুনিয়া তেনেকৈ খাবলৈ বহুত সোৱাদ হয় হেবাবে ভাবিলো এতিয়া এই কেইদিন বহুত বেছি গৰমো পৰিছে আৰু গৰমত ঠাণ্ডা কিবা এটা খাবলৈ মন যায় ফ্ৰিজত ৰাখি এই কাস্টার্ড বিট খাব পাৰে বহুত ভাল লাগে প্ৰথমতে আহক আমি এতিয়া জেলিখিনি বনাই লওঁ ইয়াক ষ্ট্ৰবেৰী জেলি পেকেট এটা লৈ লৈছো তাৰ সাইডতে সকলোখিনি লিখাই আছে বাৰু কেনেদৰে বনাব লাগে এতিয়া এটা বাউল লৈ লৈছো আৰু আনফালে এয়া মই জেলি পেকেটটো খুলি লৈছো তাৰ ভিতৰতে এটা সৰু পেকেট আছে পেকেটটো মই ৰাখি লৈছো প্ৰথমতে ডাঙৰ পেকেটটোত থকা পাউডাৰখিনি এতিয়া মই বলটো ঢালি লৈছো এয়া গুটেখিনি দি ললো তাৰ পিছতে সৰু পেকেটটোত থকা পাউডাৰখিনিও মই ইয়াতে দি লম এয়া এখিনিও দি ললো ইয়াতে এতিয়া এখন চামুচেৰে মই দুইখিনি ভালদৰে মিহলাই লম যাতে দুইখিনি ভালদৰে মিহলি হৈ যায় তাৰ পাছতে ইয়াত চাহ খোৱা কাপেৰে মই 3 কাপ একেবাৰে উতলি থকা পানী দি দিছো এটা পেকেটত 3 কাপ পানী লাগে এয়া 3 কাপ গৰম পানী ইয়াতে দি লৈ মই চামুচেৰে ভালদৰে লৰাই ললো আনফালে 3টা বাটি এনে ধৰণৰ লৈ লৈছো আৰু এতিয়া ইয়াতে মই জেলি পানীখিনি আধা আধাকে গুটে কেটাতে দি লম জেলি কাস্টার্ড বনাবলৈ একেবাৰে সহজ বহুত বেছি বস্তুৰ প্ৰয়োজনো নহয় বাৰু ইয়াতে আৰু মই এতিয়া ইয়াতে ফুড কালাৰ ব্যৱহাৰ কৰিম আপোনালোকৰ ওচৰত যি ফুড কালাৰ अवेलेबल থাকে তাকে ব্যৱহাৰ কৰিব পাৰে এতিয়া এটা বাটিত মই ইয়েলো কালাৰ দিছো এয়া ইয়েলো কালাৰ আৰু তাৰ পিছতে দিছো গ্ৰীন কালাৰ আৰু এটা ৰেডে ৰাখি দিম আৰু এতিয়া ভালদৰে চামুচেৰে মিহলাই লম আৰু এতিয়া মই এখিনি 15 পৰা 20 মিনিটৰ বাবে ঠাণ্ডা হ'বলৈ থৈ দিম আনফালে এটা বাটি লৈ লৈছো তাতে কাস্টার্ড পাউডাৰ লৈ লৈছো 2 চামুচ আৰু অলপমান পানী দি এটা মিশ্ৰণ বনাই লৈছো ইয়া ভালদৰে ফেটি লৈছো মই আনফালে মই আধা লিটাৰ গাখীৰ উতলাই লৈছিলো এতিয়া ইয়াতে মই সোৱাদ অনুযায়ী চেনি দি দিম আপোনালোকে চেনি কম বেছি কৰিব পাৰে এতিয়া চেনিখিনি ভালদৰে গলালৈকে মই লৰাই লম আৰু চেনিখিনি ভালদৰে গলাৰ পাছতে মই ইয়াতে ফেটি ৰখা কাস্টাৰ্ডখিনি দি লম আৰু কাস্টাৰ্ডখিনি দি লৰাই অলপমান ডাঠ কৰি লম যাতে বহুত বেছি ডাঠ নহয় হেতু কথা মন কৰিব লাগিব আৰু একেবাৰে পনিয়াও হ'ব নালাগিব দেই এনেকুৱা হলে হৈ যাব আনফালে চাওক মোৰ জেলিখিনি ৰেডি হৈ গৈছে ইমান ধুনিয়া ডাঠ হৈছে দেখিছেনে বহুত ধুনিয়া হৈছে জেলিখিনি এতিয়া জেলিখিনি আপোনালোকে নিজৰ মন পছন্দৰ শেপ দি কাটি ল'ব পাৰে কাটিবলৈ যে ইমান ভাল লাগে কোমল কিহবৰ ওপৰত কাটি থকাৰ দৰে লাগে আপোনালোকে ডাঙৰ সৰু যেনেকুৱা ধৰণৰ শেপ লাগে তেনেকুৱা ধৰণে দি ল'ব পাৰে মই এনে ধৰণে কাটি লৈছো তাৰ পিছতে এতিয়া এখন প্লেটত মই এতিয়া এখিনি উলিয়াই লম উলিয়াবলৈ বহুত সহজ এয়া চাওক গুটেখিনি জেলি মই এনে ধৰণে কাটি উলিয়াই ললো ইয়েলো কালাৰটো অকনমান কম হবে কালাৰটো বৰ বেছিকে ইয়েলো নহলে বাৰু কালাৰফুল হলে দেখিবলৈ ধুনিয়া লাগে বা সৰু লাচলিও ভাল পায় আনফালে কাস্টাৰ্ডখিনি এতিয়া এটা বাউলত উলিয়াই লৈ মই একেবাৰে ফ্ৰিজত ৰাখি ঠাণ্ডা কৰি ললো এতিয়া ইয়াতে মই জেলি টুকুৰাখিনি দি লম যিমানখিনি জেলি টুকুৰা প্ৰয়োজন হয় হেয়া হিমানখিনিয়ে জেলি ইয়াতে মই দি লৈছো এতিয়া এটা বাটিত মই কাস্টাৰ্ডখিনি উলিয়াই লম দেখিছেনে কিমান সহজ জেলি কাস্টাৰ্ড বনাবলৈ আৰু এতিয়া দেখিবলৈ ধুনিয়া লাগিবৰ বাবে ওপৰৰ পৰা কেইটুকুৰামান মই জেলি টুকুৰা দি দিছো আৰু এয়া মোৰ কাস্টাৰ্ড ৰেডি আপোনালোকে ফ্ৰিজত ৰাখি ঠাণ্ডা খাবচোন খাবলৈ বহুত বেছি সোৱাদ লাগে তেনেহলে নতুন এটা ভিডিঅ' হৈতে পুনৰ আপোনালোকক লগ পাম আজিলৈ আহো বাই